নমস্কাৰ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই এতিয়া ক'ত আছোঁ আপোনালোকে হয়তো নকলেও গম পাব। আজি মই উপস্থিত আছোঁ বৰ্তমান হাউলি ৰাস মহোৎসৱত। আজি মই আপোনালোকক হাউলি ৰাস মহোৎসৱৰ সকলোখিনি দেখাবলৈ চেষ্টা কৰিম। এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ বলক। ফাইনেলি মই এতিয়া ভিতৰত প্ৰৱেশ কৰিলোঁ। এয়া আপোনালোকক দেখাই আছোঁ হাউলি ৰাস মহোৎসৱ 2022। এতিয়া এয়া চাওক, এইটো হৈছে উপহাৰ কুপনৰ লাইন। ইমান মানুহ ভিৰ চাওক আপুনি। 100 টকাত এখন আপোনালোকে বিলাসী বাহন ইয়াৰ পৰা লৈ যাব পাৰিব যদি আপোনাৰ ভাগ্য বা আপোনাৰ কপাল ফুলি থাকে। গতিকে 100 টকাত এখন বিলাসী বাহন পাই যাব পাৰে। তাৰ কাৰণে ইমান মানুহ ভিৰ কৰিছে। আৰু এতিয়া মই আপোনালোকক মেইন ভিতৰৰ ফালে এবাৰ দেখাম। এতিয়া মই ৰাসৰ ভিতৰত সোমাইছোঁ। এয়া মই ৰাসৰ মেইন যিটো ভিতৰ আছে সেইফালে সোমাই গৈছোঁ। এতিয়া বা আপোনালোকক ভিতৰৰ চাৰিওফালে এবাৰ দেখাবলৈ চেষ্টা কৰিম। চাই থাকক আপোনালোকে, গোটেইখিনি দেখাবলৈ চেষ্টা কৰিম। এয়া 95 সংখ্যক হাউলি ৰাস মহোৎসৱ হয়। এইবাৰ 95 সংখ্যক হৈছে। এতিয়া আপোনালোকক মই হাউলি ৰাস মহোৎসৱৰ গোটেইখিনি এফালৰ পৰা দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে চাই থাকক। ঘরে ঘরে খরা গমন জীবন আধার জলে জলে জীবন নির্বচন বিকারে খুঁজি যাও নিরাপদ প্রতিজন
টকাত যদি আপুনি ইয়াত ওলমি থাকিব পাৰে ব্লেংকেট পাই যাব। এতিয়া আপোনালোকক এই খেলাটো এবাৰ দেখাই দিছোঁ চাওক। এশ টকাত 100 ছেকেণ্ড ওলমি থাকিব পাৰিলে এখন আপুনি 1000 টকাৰ ব্লেংকেট পাব। এয়া টাইম ষ্টাৰ্ট কিমান পাৰে চাওঁ বাৰু। পাৰিবনে? নাই 100 ছেকেণ্ড যদি ওলমি থাকিব পাৰে তেতিয়া 1000 টকাৰ হেৰি পাব, এয়া ব্লেংকেট এখন পাব। কিন্তু এজন ল'ৰা আছিলে এজনে নোৱাৰিলে। নোৱাৰিলে না। তিনিটা বল চুট কৰাই দিয়াটো বাধ্যতামূলক। আপোনালোকে যদি তিনিটা বলৰ দ্বাৰা এইটো পেলাই দিব পাৰে তেতিয়া আপোনালোকে এখন পাব, চাইকেল পাব, তাৰপিছত এখন ইলেক্ট্ৰিকেল কেটেল পাব আৰু এনেকৈ কিবা কিবি পাব আৰু। আৰু এটা আচৰিত বস্তু দেখা পালোঁ। কি হ'ব গোটেইখিনি কৈ দিব, তাকে চাওঁ বাৰু ঠিক কি হয় দেখাই আছোঁ। তাড়াতাড়ি 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 জলদি দিয়ে দাও। চালু হয় নাই, অ্যাডভার্টাইজ চলছে, অ্যাডভার্টাইজ চলছে, এখনো চালু হয় নাই, এখনো শুরু হয় নাই, এখনো স্টার্ট হয় নাই। এইখানে ভাইদ এইখানে দাও, ও ভাইদ এইখানে টিকিট দিয়েছে, চালে ভাল লাগিব, মনে মনে ভাবি থাকিলে নহয়। এদিকে আসো, এদিকে আসো, জলদি 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 টিকিট দাও। এইদিকে টিকিট দেওয়া যাচ্ছে, এই তো মাঝানের উপরে, মাঝানের উপরে দুটো টিকিট দাও। কথা টেষ্ট কৰি চালোঁ কি হ'ব। 90 বছৰ জীয়াই থাকিম বুলি কৈছিল, কিন্তু কিমান দিন হয় গম নাপাওঁ। চালোঁ আৰু বাকী 90 বছৰ জীয়াই থাকিম বুলি কৈছে মোক ভৱিষ্যতলৈ, আৰু বাকী গম নাপাওঁ আৰু। এতিয়া মই আপোনালোকক হাউলিৰ এই ৰাস মহোৎসৱৰ গোটেই চাৰিওফালে এবাৰ দেখাবলৈ চেষ্টা কৰিম, কিমান দূৰ পাৰোঁ আপোনালোকক গোটেইখিনি দেখাবলৈ চেষ্টা কৰিম। এতিয়া আপোনালোকে চাই থাকক কেৱল। চালু হওয়া নাই, স্টার্ট হওয়া নাই। फटाफट टिकट यहाँ से दिया जाएगा। टिकट दिया
কলকাতাৰ পৰা আহিছে গংগা যমুনা এজন মানুহ তিনিখন কৰি এজন মানুহ আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিল আপোনালোকক আজি ইয়াৰ পৰাই সমাপ্ত কৰিম আপোনালোকে কেনে পালে ভিডিঅ'টো চাই কমেণ্ট কৰি জনাব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ঠিক আছে ধন্যবাদ